ইউটিউব চেনেল ফিট ফান এণ্ড ফুডিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আজি মই মোৰ চেনেলত মোৰ পাকঘৰৰ পৰা প্ৰথমবাৰৰ বাবে আপোনালোক সকলোলৈকে খাদ্য শিতানৰ এটি ভিডিঅ' লৈ আহিছোঁ। আজি মই প্ৰথমবাৰৰ বাবে এখন অসমীয়া থলুৱা খাদ্যৰ থাল প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। আচলতে মই যিমানখিনি পাৰোঁ সিমানখিনিয়ে মই মোৰ থালখনত দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ মাজতে হয়তো কিছুমান থাকি যাবও পাৰে। আৰু মই মোৰ আজিৰ অসমীয়া খাদ্যৰ থলুৱা থালখন আমিষৰ দেখাম। নিৰামিষৰ মই যদি আপোনালোক কোনোবাই কমেণ্ট কৰে বা আপোনালোক কোনোবাই চাবলৈ ইচ্ছা কৰে নেক্সট ভিডিঅ'ত নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। গতিকে বলকচোন আমি কিদৰে মই মোৰ পাকঘৰত এই অসমীয়া থালিখন প্ৰস্তুত কৰিছোঁ আপোনালোক সকলোকে দেখাওঁ এবাৰ। প্ৰথমতে মই মাটিমাহৰ দালি প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। তাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি মই স্ক্ৰীণত দেখুৱাই দিছোঁ আৰু স্ক্ৰীণত দেখুওৱা ধৰণে এই খাৰখিনি মই প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰি উলিয়াইছোঁ। এইবাৰ মই কেৰাহীটো গৰম হ'বলৈ দি তাত নিজৰ অনুমান অনুযায়ী তেল দি ল'লোঁ। এইবাৰ মই তেলখিনি ভালদৰে গৰম হোৱাত তাত পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত এই সকলোবোৰখিনি দি এবাৰ ভালদৰে ভাজি ল'ম। আৰু একেখিনি সময়তে মই কেইফুটমান নহৰু দি দিম একেলগে ভাজ খাবলৈ। এইবাৰ মই কেৰাহীটোত পিঁয়াজ দি লৈছোঁ আৰু সেইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই তাত আগতে বইল কৰি থোৱা মাটিমাহৰ দালিখিনি লগ কৰি দিম আৰু এবাৰ ভালদৰে লৰাই দিম। এইবাৰ মই মাটিমাহৰ দালিখিনি উতলিবলৈ নিজৰ অনুমান অনুযায়ী পানী দি ল'ম আৰু ইয়াৰ লগত একেলগেই মই ঘৰতে আগতীয়াকৈ প্ৰস্তুত কৰি লোৱা এই খাৰখিনি মিহলাই দিম। ইয়াৰ পিছতেই মই মাটিমাহৰ দালিখিনি 10 মিনিটমানৰ বাবে ঢাকনিখন মাৰি সিজিবলৈ দিম আৰু 10 মিনিটৰ পিছত এয়া আমাৰ মাটিমাহৰ দালি সাজু হৈ গ'ল। এইবাৰ মই বনাবলৈ ওলাইছোঁ ৰৌ মাছ ঔটেঙাৰ সৈতে। আগৰ দৰে এইবাৰো মই গৰম কেৰাহীত নিজৰ অনুমান অনুযায়ী তেলখিনি দি লৈছোঁ আৰু তেলখিনি গৰম হোৱাত তাত বগা সৰিয়হখিনি দি ঢাকনিখন মাৰি দিম আৰু এই সময়খিনিত যাতে সৰিয়হখিনি ছিটিকি গালৈ নপৰে তাৰ বাবে সাৱধান হোৱাটো প্ৰয়োজনীয়। আৰু এইবাৰ ঢাকনিখন দাঙি সেই গৰম তেলখিনিত মই 2টা শুকান জলকীয়া ভালদৰে ভাজিবলৈ দি দিম। আৰু এইবাৰ শুকান জলকীয়া কেইটা ভাজি হোৱাৰ পিছত মই আগতে বইল কৰি থোৱা আলুখিনি সেই তেলখিনিতে ভাজিবলৈ দি দিম আৰু এবাৰ ভালদৰে লৰাই দিম। আৰু ইয়াৰ লগতে মই আলুখিনিৰ ওপৰত অনুমান অনুযায়ী হালধি আৰু নিমখ দি আলুখিনিৰ লগত ভালদৰে মিহলাই ল'ম। আৰু ইয়াৰ লগতে মই আগতীয়াকৈ বইল কৰি থোৱা ঔটেঙাখিনি অলপ পানীৰ সৈতে মিহলাই কেৰাহীটোত দি দিম আৰু ইয়াৰ লগতে মই এটা তেজপাতো মিহলাই দিম আৰু এই গোটেই সামগ্ৰীখিনি ভালদৰে উতলিবলৈ মই অলপ সময়ৰ বাবে ঢাকনিখন বন্ধ কৰি দিম। আৰু যেতিয়া ঢাকনিখন দাঙি দেখিম যে এইখিনি উতলিবলৈ ধৰিছে আমি সেই সময়তে ইয়াত আগতীয়াকৈ ভাজি থোৱা ৰৌ মাছ কেইপিচ মিহল কৰি দিম আৰু এবাৰ ভালদৰে লৰাই ল'ম। আৰু এই মাছ কেইপিচৰ সৈতে উতলিবলৈ আমি পুনৰ অলপ সময়ৰ বাবে ঢাকনিখন বন্ধ কৰি দিম আৰু প্ৰায় 10 মিনিটমানৰ পিছত আমাৰ এয়া ঔটেঙাৰ মাছৰ জোলকণ সাজু হৈ গ'ল। এইবাৰ মই বনাবলৈ লৈছোঁ অসমীয়া থলুৱা খাদ্যৰ অন্যতম ব্যঞ্জন অমিতা খাৰ অৰ্থাৎ অমিতা মাছৰ মূৰাৰ সৈতে। আগৰবাৰৰ দৰে এইবাৰো মই গৰম কেৰাহীটোত নিজৰ অনুমান অনুযায়ী তেল দি লৈছোঁ
এইবাৰ মই তেলখিনি ভালদৰে গৰম হোৱাত তাত পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাত এই সামগ্ৰীসমূহ দি এবাৰ ভালদৰে ভাজি ল'ম। আৰু এইবাৰ মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ কেইডোখৰমান কেৰাহীটোত দি লৈছোঁ আৰু এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ ঠিক পিছতে মই তাত আগতীয়াকৈ কাটি থোৱা কেঁচা অমিতাখিনি মিহলাই দিম আৰু ইয়াৰ লগতে মই একেলগে নিজৰ অনুমান অনুযায়ী নিমখ আৰু হালধি দি এই অমিতাখিনি ভালদৰে মিহলাই ল'ম। এইবাৰ মই কিছু সময়ৰ বাবে ঢাকনিখন বন্ধ কৰি দিম। প্ৰায় 5 মিনিটমানৰ পিছতেই মই অমিতাখিনি সিজিবলৈ ইয়াত অকণমান খাৰ মিহলাই দিম আৰু এবাৰ ভালদৰে গোটেইখিনি লৰাই দিম। ইয়াৰ একেলগতে আমি অনুমান অনুযায়ী অকণমান পানী দি ল'ম আৰু ঠিক একেলগেই আমি আগতীয়াকৈ ভাজি থোৱা মাছৰ মূৰাটো সৰু সৰু টুকুৰা কৰি ইয়াত মিক্স কৰি দিম আৰু এবাৰ গোটেইখিনি সামগ্ৰী ভালদৰে মিহলাই ল'ম। এইখিনি সিজিবলৈ ঢাকনিখন বন্ধ কৰি দিম। প্ৰায় 10 মিনিটমানৰ পিছত এয়া আমাৰ অমিতাৰ খাৰ সাজু হৈ গ'ল। এইবাৰ আমি বনাবলৈ ওলাইছোঁ সৰু মাছ আদা আৰু জলকীয়াৰ সৈতে। আগৰ দৰে এইবাৰো মই গৰম কেৰাহীটোত নিজৰ অনুমান অনুযায়ী তেল দি লৈছোঁ আৰু তেলখিনি ভালদৰে গৰম হোৱাত তাত আদা, নহৰু আৰু পিঁয়াজ এই গোটেইখিনি একেলগে সংমিশ্ৰণ কৰি দি ভালদৰে লৰাই লৈছোঁ। আৰু এই গোটেইখিনি সামগ্ৰী ভালদৰে ভাজি হোৱাৰ পিছত মই তাত নিজৰ অনুমান অনুযায়ী হালধি আৰু নিমখ মিহলাই আকৌ এবাৰ ভালদৰে ভাজি ল'ম। এইবাৰ মই ইয়াত একেলগে নৰসিংহৰ কোমল পাত কেইটামান আৰু আগতীয়াকৈ ভাজি থোৱা সেই সৰু মাছকেইটা লগ লগাই ভালদৰে মিক্স কৰি তাত পানী মিহলাই কিছু সময়ৰ বাবে ঢাকনিখন বন্ধ কৰি দিম। আৰু প্ৰায় 8-9 মিনিটমানৰ পিছত এয়া আমাৰ সৰু মাছ আদা আৰু জলকীয়াৰ সৈতে প্ৰস্তুত হৈ গ'ল। আৰু একেবাৰে শেষত মই বনাবলৈ ওলাইছোঁ তিল দিয়া মুৰ্গীৰ মাংস। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই নিশ্চয় ভাল পাব। বলকচোন চাওঁ আমি। আগৰ কেইবাৰৰ দৰে এইবাৰো মই গৰম তেলখিনিত পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাত এই গোটেইখিনি সামগ্ৰী দি ভালদৰে মিহলাই ল'ম। এইখিনিৰ লগতে মই একেলগে ডালচেনি আৰু সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি মিহলাই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ ঠিক পিছতে মই ইয়াত আদা নহৰুৰ পেষ্টখিনি মিহলাই গোটেইখিনি আকৌ এবাৰ ভালদৰে ভাজি ল'ম। আৰু তাৰ ঠিক পিছতেই মই ইয়াত মোৰ অনুমান অনুযায়ী নিমখ মিহলাই অকণমান সময়ৰ বাবে ঢাকনিখন বন্ধ কৰি দিম। এতিয়া মই আগতে ভালকৈ ধুই থোৱা মাংসখিনি আৰু আলুখিনি একেলগে কেৰাহীটোত দি দিম।
ইয়াত মই 1 কেজি মুৰ্গীৰ মাংস লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি মাংসৰ পৰিমাণ ল'ব পাৰে। এতিয়া মই এই গোটেইখিনি অলপ সময় সিজিবলৈ ঢাকনিখন পুনৰবাৰ বন্ধ কৰি দিম। এয়া দেখিছে নহয়, আমাৰ মাংস সিজিবলৈ আৰম্ভ কৰিলে। ইয়াত এইখিনি সময়তে মই অনুমান অনুযায়ী হালধি আৰু নিমখখিনি দি দিম। মই হালধি আৰু নিমখৰ সঠিক জোখটো ইয়াত কোৱা নাই, কাৰণ সকলোৰে অনুমান আৰু টেষ্টবোৰ বেলেগ বেলেগ, গতিকে সকলোৱে নিজৰ অনুমান অনুযায়ী হালধি, নিমখ, তেল এইবোৰ দিলে হৈ যায়। এতিয়া অকণমান ভজাৰ পিছত মই এইখিনি ভালদৰে সিজিবলৈ পুনৰবাৰ ঢাকনিখন মাৰি এইখিনি সিজিবলৈ এৰি দিম। এয়া আমাৰ মাংসখিনিৰ এটা ধুনীয়া ৰং আহিছে, গতিকে এই সময়খিনিতে মই জিৰা গুড়ি আৰু মিট মছলা এইখিনি মিহলাই দিম আৰু এবাৰ ভালদৰে গোটেইখিনি মিক্স কৰি দিম। ইয়াৰ পিছত মই পুনৰবাৰ মাংসখিনি সিজিবলৈ 10 মিনিটমানৰ বাবে ঢাকনিখন বন্ধ কৰি দিম। এইবাৰ মই মাংসখিনিত আগতে মই পেষ্ট কৰি থোৱা তিলখিনি লগাই গোটেইখিনি পুনৰবাৰ ভালদৰে মিক্স কৰি ল'ম। এই গোটেইখিনি ভালদৰে মিক্স হোৱাৰ পিছত তিলখিনি ভালদৰে সিজিবলৈ মই আকৌ এবাৰ ঢাকনিখন বন্ধ কৰি দিম। পাঁচ মিনিটমান পিছত তিলখিনি যাতে তলত লাগি নাযায় তাৰ বাবে মই অনুমান অনুযায়ী ইয়াত পানী দি দিম আৰু এবাৰ গোটেইখিনি ভালদৰে মিক্স কৰি লৈ মাংসখিনি ভালদৰে উতলিবলৈ পুনৰ 5 মিনিটমানৰ বাবে ঢাকনিখন বন্ধ কৰি দিম। আৰু প্ৰায় 5 মিনিটমানৰ পিছত এয়া আমাৰ তিল দিয়া মুৰ্গীৰ মাংস প্ৰস্তুত হৈ গ'ল। এয়া আছিল আজি মোৰ পাকঘৰৰ পৰা প্ৰস্তুত হোৱা অসমীয়া থলুৱা খাদ্যৰ থালখন। আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে যদি এই ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে কমেণ্ট বক্সত মোৰ ভুলটো আঙুলিয়াই দেখুৱাব বুলি মোৰ আশা থাকিল। লগতে মোৰ ভিডিঅ'সমূহৰ আপডেটসমূহ আগতীয়াকৈ পাই থাকিবৰ কাৰণে মোক ইনষ্টাগ্ৰামত যেন ফ'ল' কৰে। মোৰ ইনষ্টাগ্ৰামৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। লগতে মোৰ ভিডিঅ'টো যদি ইমানলৈ চালে আৰু যদি ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টোত এটা লাইক কৰি দিব। গতিকে এইখিনিয়ে কৈ মই মোৰ আজিৰ ভিডিঅ'টি সমাপ্ত কৰিলোঁ। ধন্যবাদ।